বন্ধুসকল ইউটিউব চেনেল নিউজ ভিউজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। নিউজ ভিউজত আপোনালোকে চাই আছে খন্তেকৰ বাতৰি। খন্তেকৰ বাতৰিত আজি লৈ আহিছোঁ ৰাজ্যত অব্যাহত থাকিব চকাবন্ধ কাৰ্যসূচী। চকাবন্ধ উঠাই নলয় সদৌ অসম মটৰ পৰিবহণ সন্থাই। পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰে সোমবাৰে আলোচনাত বহিছিল সদৌ অসম মটৰ পৰিবহণ সন্থা। পিছে প্ৰায় দুঘণ্টা ধৰি মটৰ পৰিবহণ সন্থাৰ সৈতে বিভাগীয় মন্ত্ৰীৰ আলোচনা হ'ল যদিও সংগঠনটোৱে নাপালে কোনো সমস্যাৰ সমাধান, যাৰ বাবে ৰাজ্যত চকাবন্ধ কাৰ্যসূচী অব্যাহত ৰখাৰ সিদ্ধান্তত অটল। অৱশ্য সংগঠনটোৰ এই দাবীৰ বিপৰীতে মন্ত্ৰী পাটোৱাৰীৰ ঘোষণা, কোনো কাৰণত নহয় পৰিবহণৰ ভাড়া বৃদ্ধি। ইয়াৰ বিপৰীতে বাহনত 100% যাত্ৰী কঢ়িয়াৰ পদক্ষেপ ল'ব চৰকাৰে। ইয়াৰ বাবে সন্থাৰ পৰা 7 দিনৰ সময়সীমা বিচাৰিলে বিভাগীয় মন্ত্ৰীয়ে। 7 দিনৰ ভিতৰত স্বাস্থ্য বিভাগৰ পৰা অনুমতি লোৱাৰ আশ্বাস মন্ত্ৰীগৰাকীৰ। আন 2 কৰ ৰেহাই সন্দৰ্ভত কৰা দাবীৰ ক্ষেত্ৰত বিত্ত বিভাগৰ অনুমতি অবিহনে সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰে বুলি স্পষ্ট কৰে পাটোৱাৰীয়ে, যাৰ বাবে মন্ত্ৰীগৰাকীৰ পৰা কোনো সদুত্তৰ নোপোৱাৰ বাবে বাহন বন্ধ ৰখাৰ সিদ্ধান্ত বাহাল ৰাখিছে পৰিবহণ সন্থাই। অৱশ্য টেক্সি চালক মালিক সন্থাই বুধবাৰৰ পৰা ৰাজপথত বাহন চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে, কিয়নো জিলাভিত্তিক অনুমতিকে ধৰি কেইবাটাও দাবী মানি লোৱাৰ আশ্বাস প্ৰদান কৰিছে, যাৰ বাবে বুধবাৰে টেক্সি চলোৱা সিদ্ধান্ত গ্ৰহণ কৰিছে সংগঠনটোৱে। এই ষ্ট্ৰাইকটো উঠাই ল'বলৈ আমি অনুৰোধ কৰিছোঁ আৰু তেওঁলোকে উঠাই ল'ম বুলি আমাক কথা দিছে। গোটেই ষ্ট্ৰাইকটো আজিৰ পৰা উঠিব। 15 দিনৰ ভিতৰত আমি আকৌ এবাৰ বহিম। ভাড়া বঢ়া নহয়, ভাড়াটো কোনো পধ্যে ভাড়া বৃদ্ধি নহ'ব, কাৰণ এতিয়া এবাৰ ভাড়া বৃদ্ধি হৈছে আগতে, এতিয়া ভাড়া বৃদ্ধি কোনো পৰিস্থিতিতে নহয়, কাৰণ বৰ্তমান অসমৰ ৰাইজৰ এই ক'ভিডৰ সময়ত গোটেই ৰাইজৰো বহুত অসুবিধা আছে, অৰ্থনৈতিকভাৱে তেখেতসকলৰো বহুত অসুবিধা আছে। বাছ মালিক সন্থাৰ বা গাড়ীৰ মালিক সন্থাৰ তেখেতসকলৰো বহুত অসুবিধা আছে, কাৰণ ড্ৰাইভাৰবিলাকে আজি কাম পোৱা নাই, ইমান কাম কৰিব পৰা নাই, গাড়ী চলাব পৰা নাই, তেওঁলোকৰো বহুখিনি অসুবিধা হৈছে। গতিকে আমাৰ ৰাইজৰ বহুত অসুবিধা হৈছে, গতিকে ভাড়া বৃদ্ধি নহ'ব, কিন্তু আমি এই তেখেতসকলৰ যিখিনি দাবী আছে এইখিনি কথা আমি আলোচনা কৰি আমি কথা পাতি ল'ম এইখিনি কথা।